সকলোৰে জীৱনত এনে এটা লক্ষ্য থাকে যি লক্ষ্যত উপনীত হ'বলৈ আমি আমাৰ সকলো শক্তি সময় আৰু ত্যাগ সম্পূৰ্ণৰূপে ঢালি দিওঁ কিন্তু এই সকলোখিনিৰ পাছতো আমি পোৱা এটা সৰু বিফলতাৰ ফলতে আমি কৰা 95% প্ৰচেষ্টা আমি আধাতে এৰি দিওঁ আমাৰ এটা সৰু সিদ্ধান্ত বা শেষৰ 5% বাকি থকাৰ আগতে আমি সকলোখিনি নাইকিয়া কৰি দিওঁ এই পৰ্যায়তে আমাৰ মনলৈ এটা বাক্য আহে এই বাক্যটো হ'ল বহুত হ'ল আৰু নোৱাৰো অধৈৰ্য হলো আৰু এইটো আমাৰ কোনো বিফলতা নহয় আসলতে এইখন হৈছে এখন অদৃশ্য ৱাল এই ৱালখনত হয়তো বেছিভাগেই খুন্দা মাৰিছে আৰু বহুতেই এই ৱালখন পাৰ হৈ আগবাঢ়ি গৈছে কিয় মানুহে এই 95% প্ৰচেষ্টাৰ পাছতে এৰি দিয়ে আসলতে এয়াই হৈছে বিচৰা মতে নোপোৱা প্ৰতিদানৰ ফলাফল প্ৰথম 95% প্ৰচেষ্টাৰ সময়ত আমি আমাৰ এটা স্পষ্ট বাট দেখা পাওঁ সেয়ে আগুৱাই যোৱাটো সহজ কিন্তু শেষৰ 5%ৰ কাহিনীটো অলপমান বেলেগ এই বাকি থকা 5% কামত আমি আমাৰ বাকি থকা আধাতকৈও বেছি মানসিকতা প্ৰয়োগ কৰিবলগীয়া হয় হয়তো আপুনিও এইটো অনুভৱ কৰিছে যে আটাইতকৈ বেছি প্ৰেছাৰটো একেবাৰে শেষতহে আহে এই সৰু 5%ৰ যাত্ৰাটো অতিক্ৰম কৰিবলৈ যথেষ্ট একাগ্ৰতাৰ প্ৰয়োজন গৈ থকা জাহাজখন মাথো আৰু নোৱাৰো বুলি কোৱা বাক্যটোৱে ঠাইতে ৰখাই দিয়ে এই অদৃশ্য ৱালখন নাইকিয়া কৰিবলৈ এইখিনিতে আমি এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ কথা বুজি পোৱাটো উচিত 95% প্ৰচেষ্টাটো আমাৰ ফুল ষ্টপ নহয় শেষৰ যি 5% সেয়াহে আমাৰ আৰম্ভণি সেইটোহে আচলতে আমাৰ ষ্টাৰ্টিং পইণ্ট কিন্তু এইখিনিতে আমি আৰু কিমান কষ্ট কৰিব পাৰোঁ সেই বিষয়ে নেভাবি আমি আমাৰ নিজৰ ভয়টোৰ লগত প্ৰথমতে যুঁজি ল'ব লাগিব এই শেষৰ 5% যাত্ৰাই হৈছে আপুনি আপোনাৰ সৈতে মুখামুখি হোৱাৰ এটা চূড়ান্ত পৰীক্ষা ইয়ে হৈছে এক জীৱন দৰ্শন যদিও সৰহসংখ্যকে বিফল হয় আৰু বিফলতাৰ আঁৰৰ আমাৰ 95% প্ৰচেষ্টা আওকাণ কৰে কিন্তু 95% প্ৰচেষ্টা আৰু সময়ৰ পাছত পোৱা আমি বিফলতা আচলতে আমি আৰু শিকিব পৰা এটা চাবিকাঠিহে এই ফাইনেল 5% প্ৰচেষ্টাৰ প্ৰতিশ্ৰুতিয়ে প্ৰতিজন ব্যক্তিকে সেই ভিৰৰ পৃথিৱীখনৰ পৰা আঁতৰাই আনি এক সুকীয়া পৰিচয় প্ৰদান কৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই শেষৰ 5% প্ৰচেষ্টা মাথো আমি সফল হ'বৰ বাবে বা জিকিবৰ বাবে নকৰোঁ এই ফাইনেল 5% প্ৰচেষ্টা আমি কৰোঁ আমি নিজৰ অনুশোচনাৰ পৰা বাচিবলৈ অৰ্থাৎ আমি যিটো ইংলিছত কওঁ ৰিগ্ৰেটৰ পৰা বাচিবলৈ এটা আটাইতকৈ টান প্ৰশ্ন যিটোৱে সদায় আমাক নিজকে কষ্ট দি থাকে সেই জীৱনজোৰা কষ্টৰ প্ৰশ্নটোৱে হ'ল যদিহে মই এবাৰ লাষ্ট ট্ৰাই কৰিলোহেঁতেন এই প্ৰশ্নটো নাইকিয়া কৰিবলৈ আমি সেই ফাইনেল 5% এবাৰ ট্ৰাই কৰোঁ এই ফাইনেল 5% প্ৰচেষ্টাৰ জীৱনত বহু কথা শিকাই থৈ যায় কিন্তু ইয়াৰ বাবে যথেষ্ট মূল্যৰ প্ৰয়োজন সময়ৰ প্ৰয়োজন আৰু ত্যাগৰ প্ৰয়োজন যদিহে আপুনি এই মূল পৰিশোধ কৰিবলৈ সাজু আৰু জীৱনৰ সেই অনুশোচনাৰ পৰা আগবাঢ়ি যাবলৈ সাজু তেন্তে এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰিব আৰু ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰিব থেংক ইউ